So hello friends, welcome back to our YouTube channel. तो আজি আমি এটা কেক বনাব ওলাইছো যেটো হৈছে বারবান বিস্কুটৰ কেক আৰু বারবান বিস্কুটটো সকলোৱে ভালে পায় স্পেশালি কিডস বিলাকৰ এটো বহুত ফেভাৰিট হয় নে মোৰ ফেভাৰিট বাবুৰো ফেভাৰিট আৰু একচুয়ালি বিচাৰিছিলো আমি অৰিও বিস্কুট কিন্তু অৰিও বিস্কুটটো আমাৰ ঘৰত বৰ্তমান নাই এতিয়া বারবান বিস্কুট আছে এখানে বারবান বিস্কুটৰে একেবাৰে ইজি এটা আমি এটা কেক বনাম ন আৰু কি লাগিব ইয়াত ইজে গাখীৰ লাগে সুগাৰ ইনো আৰু বারবান বিস্কুট হেগিটাই বস্তু দৰকাৰ হয় সো একেবাৰে ইজি আপোনালোকে চাগে ৰেচিপিটো ভাল পাব আৰু যদি ভাল পায় তো লাইক কৰিব ভিডিওটো শেয়াৰ কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব আহক তেতিয়ালে বনাও বলক এইটো কেক বনাবলৈ আপোনালোকক লাগিব 2 পেকেট বারবান বিস্কুট আপোনালোকে বেলেগ বিস্কুট ল'ব পাৰে অৰিও বা যিকোনো ধৰণৰ বিস্কুট ল'ব পাৰে আৰু হেখিনি মই মিক্সাৰ জাৰ এটাত গুটেখিনি লৈ লৈছো এতিয়া মই দিম এতিয়া 2 চামুচ চেনি আপোনালোকে 1 চামুচো দিব পাৰে মই 2 চামুচ দিছো ইয়াত আৰু চেনি দি পেলাই এতিয়া মই গুটেখিনি এতিয়া মিক্সিত গুৰি কৰি লম মিক্সিত গুৰি কৰাৰ পিছত আপোনালোকৰ এনেকুৱা ধৰণৰ এটা পেষ্ট হ'ব বিস্কুটখিনি এতিয়া মই এটা বাউলত উলিয়াই লম বিস্কুটখিনি এতিয়া মই গুটেখিনি বিস্কুটৰ গুৰি মই এটা বাউলত উলিয়াই লৈছো এই বাউলটোতে মই এতিয়া কেকৰ মিক্সচাৰটো বনাম আৰু ইয়াত এতিয়া মই এড কৰিম 1 পেকেট ইনো মই কোলা ফ্লেভাৰৰ ইনো 1 পেকেট লৈছো আপোনালোকে বেলেগ ফ্লেভাৰ ললে বেছি ভাল হয় আৰু যিসকলৰ ইনো নাই তেওঁলোকে বেকিং পাউডাৰ 1 চামুচ ইউজ কৰিলে হ'ল এতিয়া মই গুটেখিনি ইনোৰ লগত মই বিস্কুটৰ গুৰিখিনি ভালকৈ এবাৰ মিক্স কৰি দিছো আৰু তাৰ পিছত মই এটা এড কৰিম গাখীৰ মই ডাঙৰ কাপেৰে 1 কাপ গাখীৰ লৈছো গুটেখিনি ইয়াত নালাগিব পাৰে আপোনালোকে অলপকৈ গাখীৰ দিব মিক্সাৰটোত কাৰণ বিস্কুটখিনিয়ে গাখীৰটো হুহি ল'ব প্ৰথমতে এই দেখিছে মই প্ৰথমতে অলপ গাখীৰ দি পেলাই অকণমান মিক্স কৰি লৈছো যেতিয়া আপোনালোকৰ বেটাৰটো অলপ বেছি গোটা হোৱা নিচিনা দেখে আপোনালোকে অলপ গাখীৰ মিক্স কৰি থাকিব তেতিয়া বেটাৰটো আপোনালোকৰ ধুনীয়া ছফ্ট হ'ব আৰু একদম ক্ৰিমি বেটাৰ এটা আপোনালোকৰ তৈয়াৰ হ'ব এই দেখিছে মই অলপ যেতিয়াই ডাঠ হোৱা নিচিনা মই দেখোঁ তেতিয়া লগে লগে মই অকণমান মিল্ক দি দিওঁ এইদৰে আপোনালোকে বেটাৰটো ধুনীয়াকৈ স্মুথ এটা বেটাৰ ৰেডি কৰিব আৰু তাত এটা কথা মনত ৰাখিব যাতে লাম্পছ একদম নাথাকে ধুনীয়াকৈ আপোনালোকে মিক্স কৰিব কেকৰ বেটাৰটো অলমষ্ট ৰেডি হোৱালৈকে মই ইফালে কেৰাহীখনো মই গেছত উঠাই দিছোঁ কাৰণ এখন মই প্ৰি হিট হ'বলৈ দিম 15 মিনিটৰ কাৰণে আৰু এখন ঢাকনা লগাই দিম এখন আৰু ইফালে মোৰ ল'ৰা বাবুৱে ইপিনে কেকৰ পুৰা বেটাৰ বনোৱাত পুৰা ব্যস্ত সি এইবিলাক কাম কৰি খুব ভাল পায় আৰু খুব ধুনীয়াকৈ কৰে এইবিলাক কাম আৰু মোৰ বহুতখিনি সহায়ো কৰে এইখিনি কামত মই ইফালে কেক টিনটো ৰেডি কৰি লৈছোঁ অলপ তেল লগাই পেলাই কাৰণ কেক টিনত তেল লগোৱাটো বহুত বেছি দৰকাৰী আৰু মোৰ কেক টিনটো বেছি ডাঙৰ নহয় কাৰণ আমাৰ 3টা মানুহৰ কাৰণে মই এইটো টিনতে মোৰ ধুনীয়াকৈ এটা সৰু কেক হৈ যায় আপোনালোকে ডাঙৰ টিনো ইউজ কৰিব পাৰে ইয়াত প্ৰথমতে মই তেল লগাই অলপ গ্ৰীজ কৰি লৈছোঁ এতিয়া মই এখন ইয়াত বাটাৰ পেপাৰ দিব লাগে কিন্তু বাটাৰ পেপাৰ মোৰ বৰ্তমান ঘৰত নাই কাৰণে মই এখন নৰ্মেল পেপাৰ লৈ কাটি লৈছোঁ কাটি পেলাই তাত এখন অলপ তেল লগাই পেলাই গ্ৰীজ কৰি লৈছোঁ এতিয়া আমাৰ যিখিনি কেকৰ বেটাৰ আছিলে সেইখিনি ৰেডি হৈছে আৰু ওপৰত দেখিছে আপুনি ক্ৰীমবোৰ অলপকৈ উঠি আহিছে কাৰণ বিস্কুটটোত ক্ৰীম আছিলে আৰু এতিয়া মই এইখিনি আমাৰ কেক টিনটোত দি দিম ধুনীয়াকৈ গোটেইখিনি আপোনালোকে লাহে লাহে কেক টিনত দি পেলাই ধুনীয়াকৈ মিক্স কৰি মিলাই দিব আমাৰ কেৰাহীখন অলমষ্ট পুৰা গৰম হৈ গৈছে 15 মিনিট মই ৰাখি থৈছিলোঁ তেনেকৈ গেছটো অন কৰি পেলাই এতিয়া আমাৰ এটা তাত ষ্টেণ্ড দি পেলাই কেক টিনটো বঢ়াই দিম আৰু গেছটো ল' ফ্লেমত ৰাখিম আৰু এইটো 40 মিনিটৰ কাৰণে আমি হ'ব দিম আৰু 40 মিনিটৰ কাৰণে আমি এখন ওপৰত ঢাকনা মাৰি দিম 40 মিনিট হৈ গৈছে আৰু এয়া চাওক আমাৰ কেকটো ইমান ধুনীয়াকৈ ফুলি গৈছে আৰু এটা মই টুথপিক তাত সোমাই পেলাই চাইছোঁ ধুনীয়াকৈ সিজিলে ভিতৰত একো লাগি অহা নাই সেইটো মই নমাই দিলোঁ এতিয়া নমাই ঠাণ্ডা হ'ব দিছোঁ অলপ দেৰি ঠাণ্ডা হোৱাৰ পিছত মই কাটিম এতিয়া মই কেকটো উল্টাই দিম দেখি আপোনালোকে চাব কিমান ধুনীয়া আমাৰ কেক এটা ৰেডি হৈ গৈছে পুৰা স্পঞ্জি কেক এটা ৰেডি হৈ গৈছে চ' অকণো ক'তো লগা নাই আৰু ধুনীয়া এটা চকলেটি কেক আমাৰ ৰেডি হৈ গ'ল এয়া চব মই 1 পিচ কাটি পেলাই
ধুনীয়াকৈ এতিয়া মই চকলেট চিৰাপ দি পেলাই গাৰ্নিচিং কৰি দিম এচপ ওপৰত আপুনি চকলেট চিৰাপ এনেকৈ দিব পাৰে বা আপোনালোকে ঘৰত যদি চকলেট আছে চকলেটটো মেল্ট কৰি পেলাই ওপৰত এনেকৈ দিব পাৰে বাবু আমাৰ বহুত খুশ খাই পেলাই আপোনালোকেও এনেকৈ খুৱাওক ল'ৰা ছোৱালীক আৰু যদি ৰেচিপিটো ভাল পাইছে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ চেনেলটো নাপাহৰিব আজিলৈ আহোঁ তেতিয়াহ'লে বাই